So, hi, hello, namaskar. My name is Suraj Chetry and you are Suraj Chetry YouTube channel. So, we will our ekdom dhunia reaction video lua hilu Alakananda gantur nam. Gantu gaise Shankuraj Konwar and Tonmoy Krypton. Music composed and produced korise Tonmoy Krypton. So, video to start korar agare moi kotha eta apnalok koi diu jodi apuni mor channel notun আৰু এনে ধৰণে ধুনীয়া ধুনীয়া ৰিয়েকচন ভিডিও নতুন গানৰ ৰিয়েকচন ভিডিও চাব বিচাৰে তেনলে এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই নতুন ভিডিও আপলোড দিলে পোন প্ৰথমে যাতে আপুনি চাব পাৰে তো বলক ভিডিওটো আমি স্টাৰ্ট কৰো स्टार्टिंग है মানে বেলেগ আৰু স্টার্টিং है বেলেগ पिक्चर तो अभी बाकी है म्यूजिक ओह नेक्स्ट लेवल एकदम स्वीट वॉइस मजा मजा এনেকুৱা যদি আমাৰ অসমীয়াৰ মিউজিকখিনি গৈ থাকে কি হ'ব ভৱিষ্যতত কি হ'ব এইটো লীলা Tonmoy Shankuraj grain salute makhan disa makhan मजा बुआला प्रेमर लोकानंद Oh, मजा ভিডিওটো চাব ভিডিওৰ লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকব আপোনালোকে চাব শংকুৰাজ আৰু তন্ময়ৰ চেনেল ইউটিউব চেনেলবোৰ সাবস্ক্ৰাইব কৰিব আৰু এনেকৈ সাপোৰ্ট কৰি যাব খেলটোক মুকু আৰু ভিডিওটো এবাৰ চাব একদম ধাসু ভিডিও ধাসু সং এনেকুৱা বঢ়িয়া সং গাইছে নহয় ধাসু চাব সম্পূৰ্ণ ভিডিও ধুনীয়াকৈ চাব मजा जो Oh, मजा रे लिरिक्स सुनो ना लिरिक्स मजा
গানটো শুনিলে মানে ৰখিব নোৱাৰি মানে অট'মেটিক মোৰ এনেকুৱা হৈ যায় অট'মেটিক চবৰে মোৰ নাচিব গান শুনিলে মানে এইটো গান বুলি নহয় এনেকুৱা যিমান গান আছে এতিয়ালৈকে আপোনালোকে শুনি পিনে নিজেই ফিল কৰিব কেনেকুৱা গান গায় মানে ঔচম আৰু এওঁলোকে যিটো গতিত গান মিউজিক লৈ আছে যিটো গতিত এই গানবোৰৰ মিউজিক লিৰিক্স লৈ আছে নহয় এদিন চাব নেক্সট লেভেল হ'ব অসমৰ টপত থাকিব এতিয়াও আছেই চ' ভিডিঅ'ত দেখিলে কেনেকুৱা লিৰিক্স চ' ভিডিঅ'টো দেখিলে কেনেকুৱা কি হ'ল মানে চং মানে ভিডিঅ' বুলি নহয় চংটো শুনিলে চ' বহুত ধুনীয়া চং গাইছে বহুত ধুনীয়া চং গাইছে চ' ভিডিঅ'টো চাব তেওঁলোকৰ ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত মই লিংক দি দিম আপোনালোকে চাব সম্পূৰ্ণ ভিডিঅ' চাব আৰু চাই কেনেকুৱা লাগে আপোনালোকে ধুনীয়া কমেণ্ট এটা দি থৈ আহিব তন্ময় দা শংকুৰাজ দা মানে অ'চম মানে শব্দ নাই ক'বলৈ মানে ইমানেই ধুনীয়া গান এটা ওলাই আনিছা তোমালোকে উলিয়াই দিছা একদম বঢ়িয়া এনেকুৱাই আগলৈও যাতে ইমান ভাল গান দি যোৱা আৰু এনেকুৱাই তেওঁলোককো ছাপোৰ্ট কৰক লগত মোকো ছাপোৰ্ট কৰক আৰু আকৌ লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈ বাই জয় আই অসম